Hello everyone, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। তো চাই যাওক ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আৰু এতিয়া দুপৰীয়া প্ৰায় 1:30মান বাজিছে। মই দুপৰীয়াৰ সাজ ৰন্ধাৰ পৰা আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ আৰু আজি এঠাইলৈ যাম, ক'ত যাম আপোনালোকৰ লগত সকলোবিলাক শ্বেয়াৰ কৰিম, গতিকে চাই যাব। এয়া মই মাছ বনালোঁ, তাৰপিছত লাও খাৰ বনালোঁ আৰু ভাত বহাই দিলোঁ। বাছ হৈ যাব, আমি দুটা আছোঁ ঘৰত, বাকী কোনো নাই। আৰু আজি গধূলিকৈ অকণমান ফুৰিব যাম, ক'ত যাওঁ কি কৰোঁ চববিলাক শ্বেয়াৰ কৰিম, গতিকে চাই যাব ভিডিঅ'টো, তেতিয়াহে গম পাব। হেল্ল' আৰু গুড ইভিনিং। আৰু এতিয়া বাজিছে প্ৰায় 5:30। তো তেতিয়া ভাত পানী খাই অকণমান জিৰণি ল'লোঁ আৰু কৈছিলোঁ যে ক'ৰবাত যাম বুলি ফুৰিব, হাজবেণ্ড আৰু মই। এতিয়া গম পালোঁ তেওঁ ক'ত নিব। তেওঁ নিব সৰ্থেবাৰী সভাত। বহুত দিন হয় বোলে, বহুত দিন মানে এসপ্তাহমান হয় চাগে। যোৱা বছৰ হোৱা নাছিল মানে কৰোণাৰ কাৰণে, আৰু এইবাৰ যিহেতু অকণমান কৰোণাটো কমিল সেইকাৰণে হৈছে। আৰু বহুত ডাঙৰ সভা হয় বোলে, কিন্তু মই হ'লে এদিনো যাই পোৱা নাই, আজি ফাৰ্ষ্ট টাইম। গতিকে তেওঁ লগ ধৰিছে, কালি হেনো শেষ হ'ব, সেইকাৰণে আজি গৈ আহোঁ বোলা তেনেকৈ কৈছে। গতিকে যাওঁ। এতিয়া হাজবেণ্ড আৰু মই ওলাই মেলি ৰেডি হৈ আছোঁ। তেওঁ আহিলে আমি গুচি যাম। গতিকে আপোনালোককো লৈ যাম, যদি মানে কি পাৰোঁ ভিডিঅ' কৰিম। কৰিমেই আৰু অলপ চলপ, এনেকৈ নোৱাৰিলেও মানে কৈ দেখুৱাব নোৱাৰিলেও ভইচ অভাৰ কৰি দিম, চাই যাব ভিডিঅ'টো। তেন্তে এতিয়া মই বেলেগ চব পিন্ধিছোঁৱে, কুৰ্তি এটা পিন্ধি লৈছোঁ আৰু চুৱেটাৰটো লাগিবই, যিহেতু এতিয়া গধূলি সময় আৰু আজি অকণমান ঠাণ্ডা আছে, সেইকাৰণে চুৱেটাৰটো পিন্ধি লৈছোঁ আৰু চেণ্ডেলযোৰ পিন্ধিলে হৈ গ'ল। তেওঁ আহিলে গুচি যাম। তো ব'লক আমাৰ লগত আজি সৰ্থেবাৰী সভা চাবলৈ যাওঁ, ব'লক। হেল্ল', আমি ওলালোঁ সৰ্থেবাৰীলৈ। এতিয়া ৰাস্তাত আছোঁ, গাড়ীত এন্ধাৰ বাবে লাইটটো অন কৰি ভিডিঅ' অকণমান কৰি দিছোঁ। আৰু এওঁ কিবা অলপমান মছলা পাতি খাব গৈছে আৰু মোৰ কাৰণে চিপছ ল'ব দিছোঁ। গতিকে চাই থাকক ভিডিঅ'টো। আৰু যাম আৰু আধা ঘণ্টামান লাগিব। আমাৰ ঘৰৰ পৰা সৰ্থেবাৰীলৈ, মানে নলবাৰী টাউনৰ পৰা সৰ্থেবাৰীলৈ আধা ঘণ্টামান লাগে চাগে। এওঁ কৈছে আধা ঘণ্টামান লাগিব, আধা ঘণ্টা 45 মিনিটমান। যাই চাওঁ বাৰু কেনেকুৱা কি, আপোনালোকক দেখাম দেই, চাই যাব ভিডিঅ'টো। এইখন গেটখন মানুহ সভা চাই আহিলে কিজানি ন। আমি এতিয়া আহি আছোঁ। ৰাস্তাত গাড়ী এখন খোজকাঢ়ি যাওঁ হয় ন, ৰাস্তাত থওঁ নেকি চবা নদী নেকি? সবাই হয় কিন্তু ঘূৰি ভাল হ'ব, বহুত যাম। এয়া আমি আহি সভাৰ যিটো মেইন গেট হয়, মেইন ৰাস্তাটোত আমি সোমালোঁ। ইয়াৰ পৰা অলপমান গৈ আমি সভা খোলাখন পাম। তো চাই যাব ভিডিঅ'টো। বেছি মানে ভইচ ৰেকৰ্ডো কৰি নাথাকোঁ, চব কৰাটো সম্ভৱ নহয়, সেইকাৰণে অকণমান গৈয়ে সভা খোলাখন পায়। গতিকে দেখাই যাম, চাই যাব আপোনালোকে। ইয়াৰ মানুহবিলাক আহি আছে, গৈ আছে। হেল্ল', আৰু এতিয়া আমি অকণমান সেৱা কৰিব সোমাইছোঁ মন্দিৰত। মই সোমাইছোঁ, তেওঁ সোমোৱা নাই বাৰু। আৰু মন্দিৰটো আপোনালোকক দেখুৱাই দিম ভালদৰে, মন্দিৰৰ বাউণ্ডাৰীটো। আৰু এই টিলিঙাটো ইমান গধুৰ আছিল, মই লৰাবই পৰা নাছিলোঁ।
তো সেৱা কৰি ল'লোঁ ভগৱানৰ ওচৰত সকলোৰে মংগল হয় যাতে, সকলোৰে মনৰ আশা পূৰণ হয় যাতে, তাকেই বোলো সেৱা কৰিলোঁ। আৰু আপোনালোকক মন্দিৰটো দেখাই দিওঁ। আৰু বহুত দোকান কিবা কিবি বহুত দোকান দিছে, তো আপোনালোকক দেখাইছোঁ, এইবিলাক চাই যাওক। আৰু এয়া মন্দিৰটো বহুত ধুনীয়াকৈ সজাইছে, ধুনীয়াকৈ লাইটিং কৰিছে ওপৰৰখিনি, বহুত ভাল লাগিছে মন্দিৰটো আৰু গোটেই পৰিৱেশটো ভাল লাগিছে। তো চাই যাওক। এইটো বাগৰ নেকি? নম্বৰৰ গাড়ীখন আমাৰ সৰ্থেবাৰী বাছ ষ্টেণ্ডত ৰাখি থোৱা আছে। গাড়ীখনৰ বাবে আন গাড়ী উলিওৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা দেখা দিছে। ইমান মানুহ ভিডিঅ'জটো ইমান কৰিব নোৱাৰি। আমি এখন ৰেষ্টুৰেণ্টত আহিছোঁ, মানে হোটেল টাইপ আৰু, কিবা এটা খাই লওঁ, খাই মেলি ঘৰত যাম। বেছি মানুহৰ কাৰণে বেছি ভিডিঅ'জ কৰিব পৰা নাই, লাজো লাগে কাৰণে। ঘৰত যাই লগ পাইছোঁ আপোনালোকৰ। ভিডিঅ'টো এণ্ডিঙে কৰিম, বেছি আৰু দীঘল নকৰোঁ, অলৰেডি বহুত বেছি দীঘল হৈছে। আৰু গোটেই বাউণ্ডেৰীটো দেখুৱাটো কোনো সম্ভৱ নহয়, ইমান বেছি দোকান আছে, দেখুৱাটো সম্ভৱ নহয়। গতিকে যি পাৰোঁ এইবিলাক দেখুৱাইছোঁ আপোনালোকক, গতিকে চাই চাব। যদি ভাল পাইছে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো এণ্ড কৰা নাই, চাওঁ আৰু।